নমস্কাৰ। আচলতে আমাৰ এইটো তৃতীয় পাঠদান অনুষ্ঠান 16 মে' তাৰিখে আচলতে আমি এইটো আপলোড কৰিব লাগিছিল, কিন্তু নেটৱৰ্কৰ অসুবিধাৰ কাৰণে আমি আপলোড কৰিব নোৱাৰিলোঁ। গতিকে মই ইউটিউবতে পোনে পোনে এইটো বাণীবদ্ধ কৰিছোঁ আৰু আজি এইটো আপোনালোকে চাব পাৰিব। এতিয়া আলোচনা আৰম্ভ কৰাৰ আগতে মই মোৰ প্ৰকাশিত আবৃত্তি সম্পৰ্কীয় কিতাপখনৰ বিষয়ে অকণমান কথা মই কৈ ল'ব বিচাৰিছোঁ। এইখন মোৰ কিতাপ। বাক শিল্প, আবৃত্তি আৰু সংলাপ। এইখন কিতাপ প্ৰথম যিটো খণ্ড, সেই খণ্ডটো মই 1993 চনত প্ৰকাশ কৰিছিলোঁ। আৰু মই এইখন কিতাপ লিখিবলৈ আৰম্ভ কৰিছিলোঁ 1985 চনৰ পৰা। তেতিয়া বহুত মানুহে মোক সহযোগ কৰিছিল, কিন্তু তেতিয়া মই কিতাপখনৰ লিখাৰ বিষয়ে একো উৎস বিচাৰি পোৱা নাছিলোঁ। মোৰ হাতত কোনো সমল নাছিল। বহু মানুহৰ লগত কথা পাতিব লগা হৈছিল, বিশিষ্ট মানুহৰ লগত কথা পাতিব লগা হৈছিল। সেইসকলৰ ভিতৰত আছিল ডক্টৰ হীৰেণ গোহাঁই ছাৰ, মহেশ্বৰ নায়ক ছাৰ, ডক্টৰ মহেশ্বৰ নায়ক ছাৰ, ডক্টৰ মুকুন্দ মাধৱ শৰ্মা ছাৰ, বিশেশ্বৰ হাজৰিকা ছাৰ, তাৰপিছত ডক্টৰ কুলেন্দু পাঠক ছাৰ, বিশিষ্ট কবি নীলমণি ফুকন ছাৰ, বিশিষ্ট কবি অৱনী চক্ৰৱৰ্তী, তাৰ উপৰি আছিল বিশিষ্ট কবি ৰবীন্দ্ৰ চৰকাৰ। এই সকলোবিলাকৰ নাম মই আজি ল'ব লাগিব। এখেতসকলে মোক উৎসাহ নোযোগোৱা হ'লে, লগতে নাম ল'ব লাগিব বসন্ত ডেকা দা। তেওঁলোকৰ উৎসাহ অবিহনে হয়তো মই এখন কিতাপ লিখিব নোৱাৰিলোহেঁতেন। এইখন কিতাপত প্ৰথম অৱস্থাত যিখন মই কিতাপ লিখিছিলোঁ, প্ৰথম খণ্ড, তাত ডায়েফ্ৰাম ব্ৰিডিং বুলি এটা আসনৰ বিষয়ে মই লিখিছিলোঁ। ডায়েফ্ৰাম ব্ৰিডিং। তাৰপিছত এই কিতাপখনত উচ্চাৰণৰ বিষয়ে লিখা হৈছিল, প্ৰাণায়াম সম্পৰ্কে লিখা হৈছিল, ভাৱব্যঞ্জনাৰ ওপৰত লিখা হৈছিল, গুৰু উচ্চাৰণ বা এমফেচিছ সম্পৰ্কে লিখা হৈছিল, আৰু বিৰতি মানে পজ, জ্যোতি, এই সম্পৰ্কে কিতাপখনত উল্লেখ কৰা আছে। দ্বিতীয় খণ্ডটো মই উলিয়ালোঁ এই কিতাপখনৰ 2014 চনত। আৰু 2014 চনত যিখন মই কিতাপ উলিয়ালোঁ, সেইখনৰ প্ৰথম খণ্ডটো অন্তৰ্ভুক্ত কৰা হ'ল, ক'লে বৰ ডাঙৰ হ'ল। আৰু দ্বিতীয় খণ্ডটিত মই কণ্ঠস্বৰ অনুৰণন সম্পৰ্কে তাৰ প্ৰয়োগশৈলী, স্বৰগ্ৰামৰ আৰু চৰিত্ৰৰ অৱস্থান সূত্ৰ, বেদ পাঠ ৰীতি, আবৃত্তিৰ বাবে কবিতাৰ চিহ্নাংকন, একক আবৃত্তি, দ্বৈত আবৃত্তি, বৌজ আবৃত্তি, মৌজ আবৃত্তি মানে কোৰেল আবৃত্তি, মাউখ আবৃত্তি বুলি মই নতুনকৈ এটা নাম দিছোঁ। তাৰোপৰি লিখা হৈছিল কোৰিঅ'গ্ৰাফী, আবৃত্তিত সংগীতৰ প্ৰয়োগ, কাব্যিক মঞ্চ সজ্জা কৰা ষ্টেজ স্ক্ৰিপ্ট, তাৰপিছত লাইটিং আৰু বিচ্ছুৰণ। তাৰোপৰি এটা অধ্যায় ভৰাইছিলোঁ বিচাৰকৰ দৃষ্টিত আবৃত্তি আৰু নিৰ্দেশাৱলীৰ এক খচৰা। তাৰোপৰি বিশেষ কিছু অনুশীলন আৰু আবৃত্তি আৰু নিখুঁত স্বৰ, ইয়াৰ বৃত্তিগত সম্ভাৱনীয়তা,
আৰু শেষত আবৃত্তিৰ ইতিহাস। এই কিতাপখন সৌভাগ্যক্ৰমে 2019 চনৰ শেষৰ ফালে গুৱাহাটী ইউনিভাৰ্চিটিৰ অসমীয়া বিভাগে আবৃত্তি সম্পৰ্কে এখন পেপাৰ ইন্ট্ৰডিউচ কৰে আৰু এই পেপাৰখনৰ বাবে মোৰ কিতাপখন তেওঁলোকে পাঠ্যপুথি হিচাপে গ্ৰহণ কৰে। ইউনিভাৰ্চিটিয়ে এই কিতাপখনৰ বা এই বিষয়টোৰ বিষয়ে বহুদিন আগৰ পৰা চৰ্চা কৰি আছিল। 1990 চনৰ শেষৰ ফালে অসম নাট্য সন্মিলনীয়ে মোক পাঠ্যক্ৰম এটা ৰচনা তৈয়াৰ কৰিবৰ কাৰণে মোক অনুৰোধ কৰে আবৃত্তিৰ, আৰু তেওঁলোকে মোক জনাইছিল যে ই এটা বিষয় হ'ব পাৰে আৰু এইটো আমি অসম চৰকাৰ শিক্ষা বিভাগক আমি অনুৰোধ জনাইছোঁ। তেতিয়াৰ পৰা সেই প্ৰচেছটো চলি আছে। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে লগ লাগি অসমৰ বহু কলেজৰ অসমীয়া বিভাগৰ মুৰব্বীসকলক লৈ পেলাই তেখেতসকলে সম্ভৱ এখন সভা বা আলোচনা এটা পাতিছিল। পাতি পেলাই তেওঁলোকে মোৰ কিতাপখন নিৰ্বাচন কৰিছিল। এইটো বহুত দিনৰ আগৰ এটা প্ৰণালী চলি আছিল। এইটো আজিয়ে হঠাৎ হোৱা প্ৰণালী নহয়, আৰু এইটো কোনো বাহিৰৰ চাপৰ কোনো ইয়াত কথা নাই। বিশ্ববিদ্যালয়ে নিজেই ভাবিছে, নিজেই চিন্তা কৰিছে, শিক্ষাবিদসকলে তেওঁলোকে নিজেই ইয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এই কিতাপখনৰ বিষয়ে মই ক'লোঁ, আৰু এই কিতাপখন কাৰোবাক যদি লাগে, কোনোবাই যদি বিচাৰে, এইখন হাতপুথি হ'ব পাৰে আবৃত্তি। এইখন পাণবজাৰৰ, গুৱাহাটীৰ পাণবজাৰৰ পান্ধৱ নামৰ এখন দোকানত মই মুখ্য পৰিৱেশক হিচাপে তেখেতক দায়িত্ব দিছোঁ। তেখেতে বৰ্তমানে এই কিতাপখনৰ দায়িত্ব লৈছে। এতিয়া কিতাপখনৰ বিষয়ে মই এইখিনি কথা ক'লোঁ। এতিয়া মই আহোঁ আমাৰ পাঠৰ আলোচনালৈ। আমি যোৱাবাৰেই কৈছিলোঁ যে স্বৰবৰ্ণমালাৰ বৰ্ণকেইটাৰ উচ্চাৰণনো কেনেকুৱা হ'ব, আৰু উচ্চাৰণ কৰিবৰ সময়ত ওঠ, জিভা, থুতুৰি, ডিঙিৰ মাংসপেশী এইবিলাকে কেনেকুৱা ধৰণৰ অৱস্থান গ্ৰহণ কৰে সেইটো মই দেখুৱাম বুলি কৈছিলোঁ। এতিয়া আমি সেই আলোচনালৈ আহোঁ। এতিয়া অবৰ্ণটো উচ্চাৰণ কৰিবৰ সময়ত মুখখন অলপ এনেকে মেল খাব, জিভাখন তলৰ পৰা দাঁতত অৱস্থান গ্ৰহণ কৰিব, ডিঙিৰ ভিতৰৰ নলী, শ্বাস নলী মুকলি হ'ব। তেনে অৱস্থাত আপুনি যদি শব্দটো বাকযন্ত্ৰৰ পৰা উলিয়াই দিয়ে বতাহৰ লগত, বতাহ যিটো ওলাব সেইটো আপোনালোকে জানে কাৰ্বন ডাই অক্সাইড, সেই বতাহৰ লগত যেতিয়া শব্দটো উলিয়াই দিব তেতিয়া ই অৰূপে উচ্চাৰিত হ'ব। তাৰপিছত অৰে আৰু এটা আমি বৰ্ণ ধ্বনি পাইছিলোঁ, যোৱা পাঠত সেইটো কৈ দিছিলোঁ। অৰ পৰা ও লেখীয়া ধ্বনি, এইটো ও বুলি কওঁতে ওঠ দুটা প্ৰায় এনেকুৱা হ'ব, জিভাখন তলৰ পৰা দাঁতত অৱস্থান গ্ৰহণ কৰিব, আৰু মুখৰ ভিতৰৰ পৰা শব্দ নিৰ্গত কৰিলে সেইটো ও লেখীয়া ধ্বনিৰ সৃষ্টি কৰিব। অ, ও, অ, ও। ইয়াৰ পিছত আহিল আ। আটোত মুখখন বেছি মেল খাব, এটা বৃত্তৰ নিচিনা আকাৰ ল'ব ওঠকেইটাই, জিভাখন তলৰ পৰা দাঁততেই অৱস্থান গ্ৰহণ কৰিব, আৰু যদি আপুনি শব্দটো নিৰ্গত কৰে তেনেহ'লে ই আ ৰূপে উচ্চাৰিত হ'ব। মুখ বেছি মেল খায়, অকণমান থুতৰি তললৈ নামি আহে,
এইবাৰ আহোঁ ই লৈ। ই জিভাখনৰ কাৰুকাৰ্য অলপ বেছি। ই উচ্চাৰণ কৰিব সময়ত জিভাখন এখন নাওৰাৰ নিচিনা হয়। নাওৰাৰ নিচিনা হয়, পানী যোৱা নাওৰা। আৰু জিভাৰ কাষ দুটা ওপৰৰ পাৰি দাঁতত লগ লাগি যায়। লগ লাগি গৈ জিভাখনে এনেকুৱা এটা আকাৰ গ্ৰহণ কৰে, নাওৰাৰ নিচিনা হৈ যায়। তেতিয়া যদি আপুনি শব্দ নিৰ্গত কৰে, তেনেহ'লে ই হ্ৰস্ব ই ৰূপে উচ্চাৰিত হ'ব। ই ধ্বনি প্ৰকাশ হ'ব। দীৰ্ঘ ই একেই, হ্ৰস্ব ই আৰু দীৰ্ঘ ই উচ্চাৰণ একেই, এটা চুটি, এটা অলপ দীঘল। ইৰ পিছত আমি আহোঁ উ লৈ। হ্ৰস্ব উ দীৰ্ঘ উ উচ্চাৰণ একেই। উ বুলি ক'লে ওঁঠকেইটা আগলৈ ওলাই আহিব। সুহুৰি বজালে যিটো হয়, ঠিক সেইটোৰ নিচিনাকৈ ওঁঠকেইটাই অৱস্থান গ্ৰহণ কৰিব, আগলৈ ওলাই আহিব। আগৰবাৰ ও কওঁতে এনেকুৱা হৈছিল, এইবাৰ উ কওঁতে এনেকুৱা হ'ব। গতিকে উ জিভাখন আকৌ প্ৰায় আগৰ অৱস্থানতে থাকিব, তলৰ পাৰি দাঁতৰ মাজত। উ উ উ উ। এইবাৰ আমি আহিব লাগিব এ আৰু এ লৈ। এ বৰ্ণটো উচ্চাৰণ কৰিব সময়ত মুখখন অলপ বেছি পথালিকে মেল খাব। জিভাখন ওপৰৰ পাৰি দাঁতৰ জিভাখনৰ দুইটা কাষ ওপৰৰ পাৰি দাঁতত লাগু নালাগাকৈ থাকিব। আৰু তেতিয়া আপুনি যদি শব্দ নিৰ্গত কৰে, তেনেহ'লে ই এই ৰূপে উচ্চাৰিত হ'ব এই বৰ্ণ। ইংৰাজীৰ এই বৰ্ণৰ নিচিনাকৈ উচ্চাৰিত হ'ব এ এ এ। এতিয়া এ বৰ্ণলৈ আহোঁ। এ বৰ্ণ উচ্চাৰণ কৰিব সময়ত আপোনাৰ থুতুৰিটো অলপ তললৈ নামি আহিব, জিভাখন নামি আহিব, ওপৰৰ পাৰি দাঁতত লগ লাগি নাথাকে, নামি আহিব। এ এ। জিভাখন এইফালে অলপ মেল খাব, অকণমান এইফালেও মেল খাব, কিন্তু থুতুৰিটো নামি আহিব। নামি আহিলে এইটো আকাৰ ল'ব এ এ এ। তেতিয়া এ ৰূপে উচ্চাৰিত হ'ব। এইটো এ ফ্লেট, আগৰ এ ইংৰাজী এ বৰ্ণৰ নিচিনা। এতিয়া আমি আহোঁ ও বৰ্ণলৈ। ও উচ্চাৰণ কৰিব সময়ত অৰ যিটো দ্বিতীয় ৰূপ, ওৰ লেখীয়া, প্ৰায় এইটো ও বৰ্ণটো, এইটো আচলতে পিয়ৰ ও। ও ও ও। জিভাখন তলৰ পাৰি দাঁততে অৱস্থান গ্ৰহণ কৰিব আৰু ও কৰিব, যাতে ওঁঠকেইটা আগলৈ ওলাই নাহে। আগলৈ ওলাই আহিলেই এইটো উ ৰূপে উচ্চাৰিত হ'ব। নহ'লে এনেকে যদি অৱস্থান গ্ৰহণ কৰে ও ও, তেতিয়া সি ও ৰূপে উচ্চাৰিত হ'ব। বহুতেই ও আৰু উ উচ্চাৰণটো ভুলকৈ উচ্চাৰণ কৰে। তোমালোক 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 তোমালোক, তোমালোকটো ভুল। তোমালোকটো উচ্চাৰণ কৰোঁতে হ্ৰস্ব উৰ নিচিনা উচ্চাৰণ হৈছে, কিয়নো কৰোঁতাসকলে ওঁঠকেইটা আগলৈ উলিয়াই লৈ আহিছে, ওঁঠ দুটা, আৰু সেই কাৰণে টু উ এই ৰূপে উচ্চাৰিত হৈছে। এইটো বহুত মানুহৰে ভুল হয়। এইটোত সদায় সাৱধান থাকিব লাগে। এতিয়া এটা থাকিল ঐ আৰু ঔ। ঐটো দুটা ধ্বনিৰ সমষ্টি, সেইকাৰণে ঐক
দৃশ্যৰ ধ্বনি বুলি কয়, ইংৰাজীত ডিপথং বুলি কয়। ডিপথং দৃশ্যৰ ধ্বনি বুলি কয়। দৃশ্যৰ ধ্বনি মানে দুটা ধ্বনি যুক্ত হৈ আছে। ঐটো হ'ল অ যোগ হ্ৰস্ব ই, অ ঐ, 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 অ ই ঐ, ঐ। সিফালে আকৌ ঔ বৰ্ণটো তাতো দুটা ধ্বনি যুক্ত হৈ আছে, অ যোগ উ, ঔ, অ যোগ উ, ঔ। গতিকে স্বৰবৰ্ণমালাৰ এইকেইটা মূল ধ্বনি, এইকেইটাৰ উচ্চাৰণ সদায় আপোনালোকে সঠিক কৰি ৰাখিব। এইটোৰ দ্বাৰা আপোনালোকৰ অসমীয়া ভাষাৰ প্ৰায় 70% শব্দৰ উচ্চাৰণ আপোনালোকে শুদ্ধকৈ কৰিব পাৰিব, যদি এইকেইটা বৰ্ণৰ উচ্চাৰণ আপোনালোকৰ শুদ্ধ হয়। এইখিনিতে এটা কথা কৈ থওঁ, আপোনালোক শব্দটো, আপোনালোক, আপোনালোক, এতিয়া আমাৰ সকলোৰে মুখত চলিছে আপোনালোক, আপোনালোক। আপোনালোক বুলি শব্দ কোনো অসমীয়াত নাই। আপোনালোক বুলি ক'লে এইটো হিন্দী শব্দৰ নিচিনা। এই কোন হে ভাই? বোলে এই আপোনালোকহে। তাৰমানে মোৰ নিজৰ মানুহ, মোৰ নিজৰ আত্মীয়। আৰু সেইটো শব্দকে আমাৰ আজিকালি টিভি চেনেলৰ যিমানখিনি এংকৰ আছে, ঘোষক ঘোষিকা আছে, বাতৰি কাকত কওঁতা আছে, আলোচনা চক্ৰৰ নেৰেটৰজন আছে, এই গোটেইবিলাকে আপোনালোক আপোনালোক কৈ থাকে। এইটো শব্দ কেনেকৈ সৃষ্টি হ'ল আমি শুনি আচৰিত। এইটো শব্দ তেওঁলোকে নিজে সৃষ্টি কৰিলে আৰু বিকৃত কৰি পেলালে অসমীয়া ভাষাটো। গতিকে আপোনালোকে সদায় শব্দটো আপোনালোক বুলি ক'ব। এইটো আপোনালোক বুলি কোনো শব্দ নাই। দূৰদৰ্শনত গায়কসকলেও আপোনালোক বুলি কয়, আলোচকসকলেও আপোনালোক বুলি কয়, সকলোৱে আপোনালোক বুলি কয়। এবাৰো ভাবি চোৱা নাই যে পদ ঔকাৰ এটা আছে, আপোনালোক এই শব্দটো ক'ব লাগে, তেওঁলোকৰ আহৰি নাই। আচলতে শব্দটো কওঁতে আচলতে কয়, আচলতে। গতিকে এই শব্দবিলাকৰ যিটো ধ্বনিৰ যিটো মাধুৰ্য আছিল, এতিয়াৰ অসমীয়া সমাজ ব্যৱস্থাত কিছু লোকে বিকৃত কৰি পেলাইছে। এতিয়া আৰু দুটামান কথা মই কৈ লওঁ। সেইটো হ'ল কি, ওঠৰ বিষয়ে কওঁ। যেতিয়া দুইটা ওঠৰ আকাৰ বা বেদ বা তাৰ যিটো মোটা এইফালে দুইটা আকাৰ যদি একে হয়, তেতিয়া বহু ক্ষেত্ৰত উচ্চাৰণৰ সমস্যা নহয়। কিন্তু কিছুমানৰ তলৰ ওঁঠটো ডাঙৰ আৰু ওপৰৰ ওঁঠটো সৰু। তলৰ ওঁঠটো ডাঙৰৰ অৰ্থ হ'ল তাত মঙহ বেছি আছে, আৰু যদি মঙহ বেছি আছে তাৰ ওজনো বেছি আছে। যদি কোনো শব্দ উচ্চাৰণ কৰিব লগা হয়, তেনেহ'লে বিশেষকৈ উষ্ঠ বৰ্ণ, সেইবিলাকত তলৰ ওঁঠটো ওপৰলৈ আহিবলৈ কিছু সময়ৰ দৰকাৰ হৈ যায়, ওজন থকাৰ কাৰণে। গতিকে সেই সময়ত শুদ্ধ উচ্চাৰণ নহ'বও পাৰে। গতিকে তেখেতসকলে ওঠৰ আসন কৰিব লাগিব। যিবিলাকৰ জিভা চুটি, তেওঁলোকে জিভাৰ আসন কৰিব লাগিব। আৰু কিছুমানৰ জিভা তালুত বৰ বেছি ৰোল কৰে, ৰটো বেছি ৰোল কৰে। ক'ৰ পৰা আহিলা? বোলো বজাৰৰ পৰা আহিলোঁ। এই ধৰণৰ যেতিয়া ৰোল হয়, তেতিয়া ৰৰ ধ্বনি মাধুৰ্য নাথাকে। আৰু কবিতা আবৃত্তিতো বহুতেই এই ৰটো ৰ ব্যৱহাৰ কৰে। তোমাৰ পৰা মই একো বিচৰা নাছিলোঁ। এই শব্দবিলাক এনেকৈ উচ্চাৰণ কৰাৰ ফলত কবিতাৰ মাধুৰ্য নষ্ট হয়। এই যাৰ এনেধৰণৰ অলপ বিসংগতি আছে,
তেখেতসকলে অকণমান মন কৰিব। দাঁতৰ অৱস্থাটোৰ ওপৰতো উচ্চাৰণ নিৰ্ভৰ কৰে। দাঁত যদি আগবঢ়া হৈ থাকে, কিছু আগৰ দাঁত ওপৰৰ পাৰি, তেনেহ'লে সেইটোৱে অলপ সমস্যাৰ সৃষ্টি কৰিব। কিন্তু জিভাৰ আসন কৰিব লাগিব, ওঠৰ আসন কৰিব লাগিব, থুতুৰিৰ আসন কৰিব লাগিব, তেতিয়া সেইবোৰ লাহে লাহে ঠিক হ'ব। কিন্তু এটা কথা মনত ৰাখিব, যাৰ ধৈৰ্য নাই তাৰ জ্ঞান কেতিয়াও লাভ নহয়। এতিয়া এটা মাত, এটা উচ্চাৰণ সঠিক কৰিবলৈ যথেষ্ট সময় লাগিব। কোনোবাই যদি ধৈৰ্য নধৰে, তেনেহ'লে বিশুদ্ধ উচ্চাৰণ আৰু মাধুৰ্য ব্যঞ্জনাময় আবৃত্তি মানুহে শুনিবলৈ নাপাব। আজি এইখিনিকে ক'লোঁ, আৰু কিছু কথা ক'ব লাগিব। ইয়াৰ পিছৰ পাঠত আমি নতুন যিটো কবিতা লৈছিলোঁ সেইটোৰ বিষয়ে আলোচনা কৰিম। তাৰ উচ্চাৰণ, তাৰ নোটেশ্যন, তাৰ এমফেচিছ, বোল্ড ভইচৰ অৱস্থান, ছফ্ট ভইচৰ অৱস্থান, অৱৰোহণ আৰোহণ, ধ্বনিৰ এক্সপানশ্যন, এই গোটেই টেকনিকবিলাক সেইদিনা সেই কবিতাটোৰ বিষয়ে কওঁতে আলোচনা কৰা হ'ব। আজিলৈ আহোঁ। নমস্কাৰ, কুশলে থাকিব।